তেওঁলোকৰ ওচৰত পুৰা চুৰি আৰু বাউটিৰ পুৰা ষ্টক আছে আৰু মেমে কৈছে মাত্ৰ ৩৭০০ হয় ৩৭০০ আপুনি 4 পিস লয় যদি তেতিয়া হলে আপোনালোকে ৬৮০০ যদি 2 পিস লয় তেতিয়া হলে মাত্ৰ ৩৭০০ টকা তেওঁলোকে দি দিব বুলি কৈছে খুব ধুনীয়া ডিজাইন কাৰবাক আপোনাৰ লাভ ওৱানক দিবও পাৰিব কি হয় হয় আপোনালোকে ভ্যালেন্টাইন বুলি কলে স্পেশাল এটো পাব আমাৰ ইয়াত মজা 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 এটো আপোনাৰ আছে 1200 অনলি ওয়ান 1200 আচ্ছা বঢ়িয়া আমি যেহেতু 1200 টকা দিছো হয়তো জুহাটৰ কোনো এখন জুৱেলাৰী দিব নোৱাৰে হেতু মোৰ গ্যাৰান্টি আছে গোল্ড জুৱেলাৰীত ইয়াতকে কমত কোনো দিব নোৱাৰে বুলি তেওঁলোকে চ্যালেঞ্জিং ৰেট দিছে আপোনালোকে ইয়াৰ পৰা বাউটি চুৰি বা আপোনালোকে সেট হক সকলোখিনি ইয়াত अवेलेबल আছে হাই ফ্ৰেণ্ডছ ওয়েলকাম বেক টু আনাদাৰ ভিডিও অফ জেজ ব্লগ আকৌ এটা ভিডিও লৈ আপোনালোকৰ মাজত নিশ্চয় মই আজি আপোনালোকৰ মাজত লৈ আহিছো কেতিয়াও নুহুনা আৰু কেতিয়াও নেদেখা অফাৰ চুৰি বাউটি সাংঘাতিক ৰূপে ধামাকা অফাৰ লৈ আহিছে নতুনকে মুকলি কৰা গুনগুন জুৱেলাৰ আৰু দেৰি নকৰি বলক ভিডিওটো পটাপট আৰম্ভ কৰি দিও দাদাও আছে আৰু সকলোকে প্ৰথমে নমস্কাৰ দিলো নমস্কাৰ কি ধৰণৰ অফাৰ অকমান জনাব পাৰিব হয় আমাৰ ইয়াত আপোনাৰ এনেকুৱা চুৰি দুপাত পাব আপুনি ৩৭০০ আৰু এনেকুৱা আপোনাৰ 12টি দুপাত আহিব ৬৮০০ ৩৭০০ জোৰা মানে হয় আচ্ছা এনেকুৱা ধৰণৰ তেওঁলোকৰ ওচৰত পুৰা চুৰি আৰু বাউটিৰ পুৰা ষ্টক আছে আৰু মেমে কৈছে মাত্ৰ ৩৭০০ হয় ৩৭০০ আপোনালোক আহক সকলোৱে এনেকুৱা আমাৰ জুৱেলাৰী দেখি চুৰি বাউটি লৈ যাব মজা মজা বিশেষকৈ তেওঁলোকৰ ওচৰত এনেকুৱাকে সম্পূৰ্ণ চুৰি বাউটিৰ পুৰা কালেকশ্যন ইয়াত আচলতে এভেইলেবল আছে আপোনালোকে বাউটি লওক বা চুৰি লওক সকলোতে এই অফাৰটো চলিব বুলি কৈছে দুপাত আহিব আপোনাৰ ৬৮০০ ৬৮০০ আৰু আপোনালোকে কৈছে যদি 4 পিস মান লয় আৰু কিবা ডিসকাউন্ট হ'ব বুলি কৈছে হয় ডিসকাউন্ট হ'ব আপোনাৰ যদি এনেকুৱা চুৰি 4 পাত আহে আপুনি মাত্ৰ ৬৮০০ টকাত আপোনালোকে গ্ৰহণ কৰিব পাৰিব হো 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 4 পিস ললে আপোনালোকে মাত্ৰ ৬৮০০ এনেকুৱা অফাৰ আসলে লৈ আহিছে গুনগুন জুৱেলাৰী আৰু ডিজাইন লৈ কিবা পইচা দাম বাঢ়িব নাই নাই তেনেকুৱা কোনো অপচন নাই সব ডিজাইন বেলেগ বেলেগ আপোনাৰ সাইজও সবৰে বেলেগ বেলেগ থাকিব আচ্ছা সাইজও বেলেগ থাকে বা আপোনালোকে ডিজাইনো বেলেগ ল'ব পাৰে সকলো ডিজাইনতে একেটাই প্ৰাইস বুলি কৈছে গুনগুন জুৱেলাৰী দিয়া আৰু এটা ধামাকা অফাৰ লৈ আহিছো মোৰ লগত মেম আছে মেমে আপোনালোক ক'ব মেম কেনেকুৱা ধৰণৰ ধামাকা হয় আপোনালোকক আমি এটা অফাৰটো দেখাবলৈ স্পেশাল অফাৰটো হৈছে আমাৰ এনেকুৱা হাৰ্ট শেপৰ টপ আহিব আপোনাৰ ৩৭০০ ৩৭০০ হয় ৩৭০০ এইটো মিছানে সঁচা এনে কৈ দিছে একদম সঁচা কথা হয় এনেকৈ ৩৭০০ আমাৰ ইয়াত আহক গুনগুন জুৱেলাৰী আপোনাৰ আচ্ছা আচ্ছা বঢ়িয়া বঢ়িয়া এনেকুৱা ধৰণৰ তেওঁলোকে অফাৰ লৈ আহিছে গোলত চাওক মই আপোনালোকক দেখাই দিছো হাৰ্ট শেপৰ এনেকুৱা ধৰণৰ টচ মাত্ৰ ৩৭০০ আৰু ইয়াৰ উপৰিও কিবা এটা ভিডিও লাইক আৰু শেয়াৰ কৰি ডিসকাউন্ট দিব ফাইনেল বিল হয় পাব ডিসকাউন্ট পাব মজা মজা ধৰণৰ এনেকৈ ইয়াৰিং আছে মই আপোনালোকক জাস্ট দেখাই দিম এনেকুৱা জাস্ট টপ হিচাপতো আছে অকমান ওয়েট চাই পেলাই অকমান দামটো হয় হয় সবৰে ওয়েট চাই বেলেগ বেলেগ আপোনাৰ ইয়াতকে যদি কম ওয়েটৰ হয় তাতকৈ আপোনালোকে কমত পাব যদি ইয়াতকে বেছি আহে আপোনালোকে ইয়াতকে অকনমান বেছি তো মই আপোনালোকক তেওঁলোকৰ বিয়াৰ সেট এটা দেখাবলৈ গৈছো সম্পূৰ্ণ এনেকুৱা ধৰণৰ লাক্সাৰি সেট তেওঁলোকৰ ইয়াত এভেইলেবল আছে আৰু মেমে আপোনালোকক ক'ব হয় বিয়াৰ সেট হয় আমাৰ কাস্টমাৰ অৰ্ডাৰ দিছিলে এনেকুৱা হেভি সেট আমাৰ ইয়াত নেকলেস আহিব আপোনাৰ ইয়াৰিং আহিব বাউটি আহিব বাউটিও আছে আচ্ছা আৰু আপুনি ফিংগাৰিং আহিব ফিংগাৰ ৰিংও আছে মানে এটো সম্পূৰ্ণৰূপে কাস্টমাইজ হিচাপে সম্পূৰ্ণ বিয়াৰ সেট প্ৰিমিয়াম সেট মানে হেভি সেট আপোনালোকে যদি বনাব বিচাৰে বনাব পাৰে আৰু তেওঁলোকে কৈছে ৰেট এনেকুৱা দিব কোনো দিব নোৱাৰে মেম কিমান আমাৰ এই সেটটো সম্পূৰ্ণ পৰিব ১,৭০,০০০ আপোনাৰ ১,৭০,০০০ ১,৭০,০০০ আচ্ছা বঢ়িয়া বঢ়িয়া ১,৭০,০০০ আপোনালোকে বাউটিও পাইছে ৰিংও পাইছে তেওঁলোকৰ নেকলেসও আছে আৰু ইয়াৰিঙৰ সম্পূৰ্ণ সেট তেওঁলোকৰ ইয়াত এভেইলেবল আৰু ইয়াৰ উপৰিও আপোনালোকৰ দেখিছো খুব ধুনীয়া লেডিজ আৰু জেন্টছৰ ৰিং ইয়াত এভেইলেবল আছে বিশেষকৈ লেডিজৰ খুব ধুনীয়া বিয়াৰ বাবে যদি আপোনালোকে কাৰোবাক গিফ্ট দিব বিচাৰে বা বিয়াৰ কাৰণে আপোনালোকে ল'বও বিচাৰে ইয়াত পাব আপোনাৰ লেডিজৰ ৰিং পাব আপোনাৰ ফিংগাৰিং পাব আপোনাৰ 16,000 মাত্ৰ 16,000 আচ্ছা মজা 16,000 আপোনালোকে খুব ধুনীয়া ধুনীয়া এনেকুৱা ধৰণৰ প্ৰিমিয়াম তেওঁলোকৰ ওচৰত ৰিং এভেইলেবল আছে লেডিজৰ জেন্টছৰো আছে মই আপোনালোকক দেখাই দিছো জেন্টছৰো খুব ধুনীয়া ধুনীয়া এনেকুৱা কালেকশ্যন আছে মই জেন্টছৰ কিনে হয় সবৰে আপোনাৰ ওয়েট লে বেলেগ বেলেগ হয় এনি স্টাৰ্টিং কিমানৰ পৰা হৈ যাব স্টাৰ্টিং আপোনাৰ 20,000 ভিতৰ পৰা আছে মানে জেন্টছৰ ধৰণৰ তেওঁলোকৰ ওচৰত বেংগলছ আছে আৰু এনেকুৱা ধৰণৰ সিম্পল বেংগলছ তেওঁলোকে মাত্ৰ কিমানত দিব মেম মাত্ৰ 19,000 টকাত আপোনালোকে এনেকুৱা এপাত বেংগল পাব আচ্ছা 19,000 আচ্ছা বঢ়িয়া বঢ়িয়া 19,000 তেওঁলোকৰ ওচৰত এনেকুৱা ধৰণৰ আছে আৰু তাৰ বেলেগ বেলেগ ডিজাইনো আছে আপোনালোকে যদি ডিজাইন চাই অকমান বেলেগ হ'ব দেখাইছো ইয়াৰ উপৰিও তেওঁলোকৰ ওচৰত চেইনৰো কালেকশ্যন আছে আপোনালোকে যদি চেইন ল'ব বিচাৰে আহক গুনগুন জুৱেলাৰী এনেকুৱা ধৰণৰ তেওঁলোকৰ ওচৰত সকলোখিনি চেইন লেডিজৰ ইয়াত এভেইলেবল আছে আৰু এনেকুৱা বেবি চেইনো তেওঁলোকৰ ওচৰত এভেইলেবল মেম কিমান এনেকুৱা বেবি চেইন আপুনি স্টাৰ্টিং আছে 35,000 পৰা ইয়াত আপোনাৰ বেবি চেইনো আহি যাব লগতে আপুনি এনেকুৱা ধুনীয়া ধুনীয়া জেন্টছৰ চেইনো পাই যাব লগতে লেডিজৰ চেইনো আছে আপুনি আপোনাৰ মতে ডিজাইন দি কাষ্টমাইজ কৰিও বনাব পাৰিব আপোনালোকে যেনেকুৱা ধৰণৰ ইয়াত কালেকশ্যন ল'ব ৱেট হিচাপে আপোনালোকে সকলোখিনিয়ে পাব কিন্তু বৰ্তমান যিটো তেওঁলোকে ৰেট লৈ আহিছে এনেকুৱা বেবি চেইনত মাত্ৰ 35,000 ইয়াৰ উপৰিও কিবা এটা ভিডিও লাইক আৰু শ্বেয়াৰ কৰিলে ডিসকাউন্ট দিব বুলি কৈছে
নিশ্চয় আপোনালোকে আহিব অকল সোণৰ গহনাই নহয় তেওঁলোকৰ ইয়াত অসমীয়া গহনাও তেওঁলোকে ইয়াত উপলব্ধ কৰে যিহেতুকে নতুনকৈ মুকলি কৰিছে আৰু আপোনালোকৰ কাৰণেও খুব ধুনীয়া ধুনীয়া অফাৰ লৈ আহিছে আৰু অসমীয়া গহনাটো তেওঁলোকে কৈছে তেওঁলোকৰ ওচৰত চ্যালেঞ্জিং ৰেট আছে বুলি কৈছে মেম অসমীয়া গহনাত কেনেকুৱা অফাৰ আছে হয় আমাৰ অসমীয়া গহনা আপোনাৰ সেট হিচাপে পাব আপুনি 1200 মানৰ পৰা ষ্টাৰ্টিং পাব 1200 অনলি ওয়ান 1200 আচ্ছা বঢ়িয়া 1200 টকাত কোনখন মানে মই আপোনাক দেখাই দিওঁ আপুনি এনেকুৱা সেটসমূহ পাব আচ্ছা এনেকুৱা ধৰণৰ জুমবেৰী আপোনালোকে দেখিছে খুব ধুনীয়া এটা সেট আছে 1200 বুলি কৈছে এইটো 1200 নেকি আচ্ছা বঢ়িয়া আপোনালোকে চাওক পুৰা সেটটোৱে দিব ন 1200 গোটে সেটটো আহিব আপোনাৰ কানফুলি আহিব নেকলেছটো আহিব নেকলেছ কপাৰ বেছ নে সিলভাৰ বেছ আপোনাৰ এইটো কপাৰ বেছ আহিব আচ্ছা বঢ়িয়া এনেকুৱা ধৰণৰ জাপি আছে মই আপোনালোকক দেখাই দিছো খুব ধুনীয়া এটা প্ৰিমিয়াম জাপি য'ত আপোনালোকে এৰিংটো খুব ধুনীয়া তেওঁলোকৰ ব্লেকত আছে ইয়াৰ উপৰি বেলেগ কালাৰ বহুত আছে মই আপোনালোকক আৰু এটা খুব ধুনীয়া এনেকুৱা ধৰণৰ ঢোলৰ কালেকশ্যন এটা দেখাইছো অসমীয়া গহনাত এনেকুৱা ধৰণৰ খুব ধুনীয়া কালেকশ্যন আচলতে ইমান কম ৰেটত কোনো নিদিয়ে মেম কিমানত দি দিব এইটো কৈ দিওঁ হয় আমাৰ এইটো আপোনাৰ আছে 1200 অনলি ওয়ান 1200 আচ্ছা বঢ়িয়া এইটো 1200 টকা চাওক মই আপোনালোকক ইয়াৰ কিবা গ্যাৰান্টি বা আমি যেহেতু 1200 টকা দিছো হয়তো জুহাটো কোনো এখন জুৱেলাৰী দিব নোৱাৰে সেইটো মোৰ গ্যাৰান্টি আচ্ছা গ্যাৰান্টি আপোনালোকক দেখাই দিছো সিলভাৰতো তেওঁলোকৰ সম্পূৰ্ণ ইয়াত আচলতে কালেকশ্যন ইয়াত এভেইলেবল আপোনালোকে দেখিছে এনেকুৱা সিলভাৰ সকলোখিনি তেওঁলোকৰ ৰিং এয়াৰিং চেইন সকলোখিনি ইয়াত আছে পায়েললৈকে তেওঁলোকৰ ইয়াত আপোনালোকে সিলভাৰটো বহুত কমৰ পৰা ষ্টাৰ্ট কৰিব বুলি কৈছে কমৰ পৰা দিছো আপোনাৰ এইটো পায়েল আহিব মাত্ৰ 2500 টকা এইটো পায়েল আহিব মাত্ৰ 2500 টকা 2500 টকা আচ্ছা বঢ়িয়া মই আপোনালোকক অকমান দেখাই দিছো এনেকুৱাকে তেওঁলোকৰ ওচৰত ষ্টাৰ্টিং 2500 টকাত পায়েল এভেইলেবল আছে আৰু ডিজাইনাৰ পায়েলো তেওঁলোকৰ ওচৰত এভেইলেবল বহুত ভেৰাইটিজ আছে ভেৰাইটিজ শেষ নাই আপোনালোকে চাওক এনেকুৱা কালাৰ মানে বেলেগ মাল্টি কালাৰটো তেওঁলোকৰ ইয়াত এভেইলেবল মেম পাব ইয়াৰ লগতে মই আৰু এটাও দেখাই দিছোঁ তেওঁলোকৰ ওচৰত এনেকুৱাকৈ বেবী চেইন আছে যদি আপোনালোকে বিচাৰে এনেকুৱা মানে চিলভাৰতো বেবী চেইন এভেইলেবল মেম কিমান চেইন এইটো আপোনাৰ ওয়েট লৈ আহিব আপোনাৰ 1000 মানৰ পৰা পাই যাব 1000 মানৰ পৰা পাই যাব আচ্ছা বঢ়িয়া 1000 মানৰ পৰা তেওঁলোকৰ ওচৰত এনেকুৱা চেইন এভেইলেবল আৰু এটা বস্তু আছে এইটো ইটালিয়ান হয় খুব স্পেশালি ফ্ৰেঞ্চি টাইপৰ ইটালিয়ান বুলি কয় ইটালিয়ান সিলভাৰ আচ্ছা ইটালিয়ান সিলভাৰ আছে আপোনালোকে এনেকুৱা ধৰণৰ চেইন আছে ইটালিয়ান সিলভাৰ চেইন আছে আপোনালোকে ল'ব পাৰে এইটো একেবাৰে কমতে তেওঁলোকে আচ্ছা বঢ়িয়া সো বহুত কালেকশ্যন মই আপোনালোকক দেখালো বিশেষকৈ সকলো মানে কালেকশ্যন এটা ভিডিঅ'ত দেখুৱাব পৰা নাযায় আপোনালোকে শ্ব'ৰুমখনলৈ ভিজিট কৰক নিজে আহক নিজে চাই লওক যিকোনো আপোনালোকৰ সিলভাৰ লওক গোল্ড লওক চুৰি লওক তেওঁলোকৰ সকলোখিনি এভেইলেবল ইয়াতকে ডাঙৰ কথা তেওঁলোকে অসমীয়া গহনালৈকে ইয়াতে কম দামত আমাৰ গোটেইখিনি জুৱেলাৰী আমাৰ অফাৰ আছে আপোনালোক আহক গুণগুণ জুৱেলাৰী এবাৰ ভিজিট কৰক আপোনালোকৰ মন পছন্দৰ গহনাসমূহ দামত লৈ যাওক বঢ়িয়া ইয়াৰ উপৰিও আপোনালোকে যদি ভিডিঅ' লাইক আৰু শ্বেয়াৰ কৰে সকলো বস্তুৰে তেওঁলোকে কিবা এটা ডিছকাউণ্ট আপোনালোকক দিব আৰু তাৰ লগতে মই বাৰে কৈছোঁ যদি আপোনালোকে বাউটি বা চুৰি ল'ব আছে তেতিয়াহ'লে যিটো ৰেটত তেওঁলোকে দিছে এইটো ৰেটত আজিলৈকে কোনো দিব পৰা নাই তো এইটো আমি তেনেকুৱা ৰেটতে চলাই আছে কম ৰেটত আপোনালোক আহক আমাৰ ইয়াতে আপোনালোকে জুৱেলাৰীসমূহ লৈ যাওক বঢ়িয়া বহুত ধন্যবাদ দিছোঁ মই বহুত আপোনাকো ধন্যবাদ জনাইছোঁ